নমস্কাৰ, নিতুজ কালেকশ্যনে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি লৈ আহিছোঁ কেইযোৰমান কেঁচাপাত কটনৰ মেখেলা চাদৰ, লগতে আনিছোঁ কেইযোৰমান কাশ্মীৰী নুনি কটনৰ মেখেলা চাদৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে মোৰ দোকানৰ ঠিকনা নাজানে তেওঁলোকক কৈছোঁ, মোৰ দোকানখন হৈছে জাৰগাঁৱত। আপোনালোকে জাৰগাঁও আহিলে দেখাই পাব। এইযোৰ চাওক, কাশ্মীৰী নুনি কটনৰ হয়। ইমান ধুনীয়া কাপোৰযোৰৰ কালাৰটো, আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এই হালধীয়া কালাৰত ফুলৰ কামখিনি কৰিছে, ফিক্স বৰ্ডাৰ হয়, ফিক্স পাৰীত আছে চাদৰখন। লগতে কটনত থাকিব ব্লাউজৰ পিচটো। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। খুবেই সুন্দৰ হয় কাপোৰযোৰ, চাওকচোন, আপোনালোকে ল'ব পাৰিব। এইযোৰ হৈছে আপেল কালাৰত, খুবেই সুন্দৰ হয় কাপোৰযোৰ, চাওকচোন। খিচা আৰু তামা গুণাৰে কামখিনি কৰিছে, ফুলৰ কামখিনি কৰা হৈছে। কাপোৰযোৰ খুব সুন্দৰ হয়, আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। ব্লাউজৰ পিচ থাকিব, লগতে এইখিনি হৈছে ছাইড পাৰী। ব্লাউজৰ পিচটো কটনত থাকিব। এইটো হৈছে ব্লাউজৰ পিচ আৰু ছাইড পাৰী। এইযোৰ আপোনালোকেও পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। হোৱাইট আৰু পিংক কালাৰে ফুলৰ কামখিনি কৰা হৈছে, ধুনীয়া হয় কাপোৰযোৰ। চাওকচোন কিমান সুন্দৰ হয়, আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইটো হৈছে ব্লাউজৰ পিচ, ধুনীয়াকৈ স্লেপছত পাৰী এটা থাকিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰী। এইযোৰ হৈছে কেঁচাপাত কটনৰ মেখেলা চাদৰ, মেহেন্দি গ্ৰীণত আছে। হোৱাইট আৰু ৰেড কালাৰে ফুলৰ কামখিনি কৰা হৈছে। আঁচলত অকণমান ডাঙৰ ডাঙৰকৈ দিয়া হৈছে বুটা, আৰু গোটেই চাদৰখনত সৰু সৰু বুটা থাকিব। এইখন হৈছে এৰে মেখেলা, চাওকচোন, আঁঠুৰ ওচৰলৈ ফুলৰ কামখিনি কৰা হৈছে। ব্লাউজৰ পিচটো কটনত থাকিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰী। এইযোৰ নুনি কটনৰে হয়, য়েল্লো আৰু হোৱাইটত ফুলৰ কামখিনি কৰা হৈছে, চাওকচোন। এইখন হৈছে মেখেলা, আঁঠুৰ ওচৰলৈ বুটাৰ কাম কৰা হৈছে, খুবেই সুন্দৰ হয় কাপোৰযোৰ। এইখিনি হৈছে ইয়াৰে ছাইড পাৰী। লগতে থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ব্লেকত থাকিব, কটনত। কাপোৰযোৰ থাকিব ব্লু কালাৰত। এইযোৰ হৈছে চেমি মিচিং যোৰা বুলি কোৱা হয় পদ্মিনী কটনৰ। যিসকলে এযোৰ পিয়ৰ মানে মিচিং পিন্ধিবৰ কাৰণে অকণমান অসুবিধা হয়, তেওঁলোকৰ বাবে এইখিনি কাপোৰ তেওঁলোকে খুবেই বিচাৰে। মাজত গেৰো থকা আৰু মানে কম দামত যাতে পিন্ধিব পাৰোঁ, তেনেকুৱা কাপোৰ প্ৰায় বিচাৰে। এইখিনি কাপোৰ খুবেই মানে বিক্ৰী হৈ থাকে, মানে নাথাকেই দোকানত আনিলে, মানে প্ৰায় মানে এইখিনি কাপোৰ চেল হৈ যায়। এইখন হৈছে ইয়াৰে মেখেলা, আঁঠুৰ ওচৰলৈ বুটাৰ কামখিনি থাকিব। এইযোৰ গ্ৰীণত ধুনীয়াকৈ বুটা, পাঁচটাকৈ বুটা বাছি দিয়া হৈছে গোটেই চাদৰখনত, লগতে গেৰো থাকিব। এইখিনি হৈছে ছাইড পাৰী। এইখন হৈছে মেখেলা। এইযোৰ হৈছে ৰেডত, প্ৰতিযোৰ কাপোৰৰে ফুলৰ কামখিনি বেলেগ বেলেগ ডিজাইনেৰে কৰা হৈছে। এইখিনি হৈছে ইয়াৰে ছাইড পাৰী। এইখন হৈছে ইয়াৰে মেখেলা, আঁঠুৰ ওচৰলৈ বুটা থাকিব। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব।
এইখিনি হৈছে মেচিন মেড কেঁচা পাট কটন হয়, মেচিন মেড হয় পাৱাৰলুমৰ। আপোনালোকে ল'ব পাৰিব। এইখিনি খুবেই চেল হয় আৰু মানে ধুনীয়া কটন কাপোৰটো খুব ধুনীয়া। আচলতে এইখিনি কাপোৰ আনিলে নাথাকেই বাৰু, গৰমত পিন্ধিবলৈ ধুনীয়া কাপোৰখিনি। আপোনালোকে ল'ব পাৰিব পচন্দৰ ভিতৰত পৰিলে। এইযোৰ চাওকচোন কি ধুনীয়াকৈ ফুলৰ কামখিনি কৰা হৈছে। এইয়া ধুনীয়াকৈ এপাহ এপাহ ফুল আৰু এইখিনি ছাইড পাৰি। এয়া চাওক, পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব আপোনালোকে। এখন হৈছে চাদৰ, এখন মেখেলা। এইযোৰ ধুনীয়া এটা কালাৰত আছে। এখন হৈছে মেখেলা। চাওকচোন কিমান সুন্দৰ হয় কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ হোৱাইটত আছে। খুবেই সুন্দৰ হয় কাপোৰযোৰ, মানে একেবাৰে ছফ্ট কোৱালিটিৰ হয়। গৰম দিনত ধুনীয়াকৈ পিন্ধিব পাৰিব আপোনালোকে। এইখিনি হৈছে এৰে ছাইড পাৰি, এখন হৈছে চাদৰ। যিসকলে হোৱাইট কালাৰ ভাল পায় তেওঁলোকে ল'ব পাৰিব। এয়া এইখন হৈছে ইয়াৰে মেখেলা। এইটো হৈছে ব্লাউজৰ পিচ। চাওকচোন কি ধুনীয়াকৈ এটা স্লিপছত পাৰি আছে। এইযোৰ খুবেই সুন্দৰ হয় কাপোৰযোৰ। একেবাৰে পাতল গুলপীয়া কালাৰত আছে কাপোৰযোৰ, একেবাৰে পাতল গুলপীয়া কালাৰত। আপোনালোকে হয়তো ইয়াতে ধৰিব পৰা নাই। ধুনীয়া হয় কাপোৰযোৰ। ফুলৰ কামখিনি সুন্দৰকৈ কৰিছে। আজিলৈ ইমানখিনিয়ে দেখালোঁ। আকৌ এটা ভিডিঅ'ত আপোনালোকক আকৌ দেখাম। নমস্কাৰ।